নমস্কাৰ, মৃদুল দাস A to Z চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এই বগী য়ৰ্কশ্বায়াৰ গাহৰিজনী 8টা পোৱালি জন্ম দিছে। দ্বিতীয়বাৰৰ বাবে তাই মাতৃত্ব লাভ কৰিছে। প্ৰথমবাৰ তাই 8টা পোৱালি প্ৰসৱ কৰিছিলে মাৰ্চৰ 17 তাৰিখে, আৰু আজি ছেপ্টেম্বৰৰ 13 তাৰিখে পুনৰ 8টা পোৱালি প্ৰসৱ কৰিছে। 2টা মতা আৰু ক্ষমা কৰিব 2জনী মাইকী আৰু বাকী 6টা মতা পোৱালি। সন্ধিয়া ঠিক 8টা বজাৰ পৰা পোৱালি প্ৰসৱ কৰিছিলে আৰু এতিয়া 11টা বাজিছে। 11টা বজালৈকে 8টা পোৱালি জন্ম হ'ল। পোৱালিকেইটা বাপেকো য়ৰ্কশ্বায়াৰ হয়। জগি শেষ হোৱা নাই, হয়তো আৰু জগিবও পাৰে। বৰ্তমানলৈকে তাই জল কৰা নাই। পোৱালিকেইটা যথেষ্ট ভোকত আছে, সেইকাৰণে গাখীৰ খাবলৈ অলপ দি দিছোঁ। গাখীৰ খাই হোৱাৰ পাছত পোৱালিকেইটা পুনৰ মাকৰ ওচৰৰ পৰা আঁতৰাই দিব লাগিব। আপোনালোক সাৱধান হ'ব, যাতে কাৰোবাৰ যদি গাহৰি আছে, এনেকুৱা পোৱালি জগাবলগীয়া গাহৰি যদি থাকে, তেতিয়াহ'লে অলপ সাৱধান হ'ব লাগে, যাতে পোৱালিবিলাক মাকে হেঁচা মাৰি নিদিয়ে। তাৰ বাবে পোৱালিকেইটা পৃথকে ৰাখিব লাগে। অকল গাখীৰ খোৱা সময়তহে পোৱালিকেইটা মাকৰ ওচৰত দি দিব লাগে। পোৱালিকেইটা জন্ম হোৱাৰ লগে লগে পোৱালিকেইটাৰ গাত লাগি থকা বিজলুৱা অংশখিনি কাপোৰেৰে মোহাৰি আঁতৰাই দিব লাগে। নাক মুখৰ পৰা গোটেই বিজলখিনি আঁতৰাই দিব লাগে। অলপ দুৰ্বল পোৱালিকেইটাক মাকৰ বৰ গাখীৰকেইটা খাবলৈ দিব লাগে, আৰু যিকেইটা সবল পোৱালি সেইকেইটাক পেটৰ তলৰ গাখীৰকেইটা খাবলৈ দিব লাগে। বুকৰ ফালৰ গাখীৰকেইটা বেছি গাখীৰ ওলাই, সেইকাৰণে দুৰ্বল পোৱালিকেইটাক খাবলৈ দিব লাগে। কাৰোবাৰ যদি গাহৰি পোৱালি দৰকাৰ হয়, মোৰ ওচৰত চাব, মই ডেছক্ৰিপশ্যনত ফোন নম্বৰটো দি দিম। আৰু এজনী আছে জগিবলগীয়া হয়, 2 এদিনৰ ভিতৰত তাই জগিব। তাই হৈছে লাষ্ট ব্লেক। এইজনী লাষ্ট ব্লেকৰ গাহৰি কথা গাহৰি। যিহেতু ৰাতি আন্ধাৰ, সেইকাৰণে পোহৰত ভালধৰণে গাহৰিজনী উঠাব পৰা নাই। আৰু লাষ্ট ব্লেকৰ মাইকীজনীৰ লগত যিটো মই ক্ৰছ কৰিছিলোঁ, সেইটো সম্পূৰ্ণ লাষ্ট ব্লেক হয়। মতাটো দেখুৱাইছোঁ আৰু য়ৰ্কশ্বায়াৰ যিজনী এতিয়া আজি জগিছে, তাইৰ লগত যিটো 5টা ক্ৰছ কৰাইছিলোঁ, সেইটো মোৰ ওচৰতে আছে। আগৰবাৰ জগা পোৱালি হয় তাই।
প্ৰডাকশ্যনৰ কাৰণে গাহৰি পুহিব বিচাৰে, পোৱালি প্ৰডাকশ্যনৰ কাৰণে গাহৰি পুহিব পাৰে, যথেষ্ট লাভদায়ক খেতি হয় এইটো। মোৰ ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকৰ পোৱালি প্ৰয়োজন হ'লে ফোন কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে চাই তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে চাই তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব। আৰু এইটো লাষ্ট A to Z চেনেলটো